गसाइगाव जिल्ला कमिटि एबिएमसुनि 92 बोसोरारि जथुम्माखौ भावरागुरि बिनागाटा जौसिन फरायसालिनि खाथियाव साननैनि हाबाफारिजों मैयानिफ्राय खुङो। भावरागुरि आन्चलिक कमिटिनि बानजायनायाव साननैनि हाबाफारिजों खुंनाय दिनैनि गेवलां मेलाव मिरु एबिएमसुनि आफादगिरि टाइसन हुसेना बाहागो लागोन होनना मिथिहोनायजों लोगोसे गोबां रोंग'साफोर बाहागो लागोन होनना मिथिहोदों। रूपायन करार कारणे हयতো আগবাঢ়িছো যিয়ে নহওক পোনপ্ৰথম জিলা সমিতিৰ সভাপতিয়ে জিলা সমিতিৰ পতাকা উত্তোলন কৰিব লাগে। তাৰ সদৌ পিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচুৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত সহযোগত আৰু ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত এইবুলি অষ্টম দ্বিবাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে। আৰু এই অধিৱেশনত আমাৰ যে প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন, লগতে শ্বহীদসকলৰ বাবে দোৱা ও শ্বহীদ তৰ্পণ ইতিমধ্যে আমাৰ কাৰ্যসূচী সম্পন্ন কৰিলোঁ। ইয়াৰ লগে লগে সমান্তৰালভাৱে আমাৰ আজি 4 তাৰিখ আজি আমাৰ জিলা পৰ্যায়ৰ ডেলিগেট আছে নেক্সট কাৰ্যসূচী। আৰু ইয়াৰ লগে লগে আপোনালোকে জানিব পাৰিছে যে 5 তাৰিখত আমাৰ মুকলি সভা আছে। আৰু এই মুকলি সভাত মই আন্তৰিকতাৰে কামনা কৰিছোঁ সমগ্ৰ বিটিচিবাসী ৰাইজৰ ওপৰত যাতে আমাৰ এই এবিএমচুৰ কাৰ্যসূচীত আপোনালোকে দলে দলে যোগদান কৰি আমাক সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু স্পেচিয়েলি মই আমালোকৰ অতিথি অলৰেডি আহি আছে আৰু অহাকালিও আহিব, কেন্দ্ৰীয় সমিতিৰ পৰা লিডাৰ আহিব আমালোকৰ। আমি সম মানুহৰ লগত এটা ভাল বাৰ্তা লৈ যাতে আমি অহাকালি কাৰ্যসূচীখন আমি সম্পূৰ্ণৰূপে আয়োজন কৰিব পাৰোঁ, এইলৈ মই বাৰে বাৰে বিনম্ৰ অনুৰোধ জনাইছোঁ এই বিটিচিবাসী ৰাইজক। পুৱাতে শোভাযাত্ৰা এটা আছে, তাৰপিছত আমাৰ কুইজ প্ৰতিযোগিতা আছে, তাৰপিছত আমাৰ আবেলি 2 বজাৰ পৰা আমাৰ মুকলি সভা আছে। সেই মুকলি সভাত আপোনালোকৰ জৰিয়তে আমাৰ গোসাইগাঁও মহকুমাবাসী ৰাইজক আমি এই সভাস্থলীৰ পৰাই এটাই অনুৰোধ জনাইছোঁ যে সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনালোকৰ জৰিয়তে হয়তো জনাব বিচাৰিছোঁ গোসাইগাঁও জিলা এবিএমচুৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন এইবুলি যিহেতু আমাৰ ভাওৰাগুৰি আঞ্চলিকৰ উদ্যোগত ভাওৰাগুৰি বিন্নাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে, তো প্ৰথমখন কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিল। আজি সমূহ জিলা সমিতিৰ সতীৰ্থ আৰু সমূহ আঞ্চলিক সমিতিৰ সতীৰ্থসকলক লগত লৈ জিলা সমিতিৰ সভাপতিয়ে আনুষ্ঠানিকভাৱে আমাৰ প্ৰথমখন কাৰ্যসূচী সকলোৰে সহায় সহযোগিতা লৈ তেখেতে ইতিমধ্যে সম্পূৰ্ণ কৰিলে। এইখিনি আছিল আমাৰ প্ৰথম কাৰ্যসূচী। ইয়াৰ পিছত যিবিলাক কাৰ্যসূচী আছে কণ্টিনিউ চলি থাকিব।